অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ এই সুখৰ ৰামধেনু নামৰ এখন কিতাপ 2023 চনত প্ৰকাশ পাইছে একদম ৰিচেণ্ট কিতাপ হয় মই যোৱা বছৰ গ্ৰন্থমেলাৰ পৰা কিনিছিলোঁ গুৱাহাটীৰ পূৰ্বাঞ্চল প্ৰকাশনৰ হয় কিতাপখন তাতে সৰু সৰুকৈ বহুতবোৰ প্লট আছে মানে নীতি শিক্ষামূলক কিতাপেই হয় এখন অলমষ্ট তেনেকুৱাই প্ৰবন্ধৰ নিচিনা মই প্ৰথমতে ভাবিছোঁ গল্পৰ কিতাপ কিন্তু নহয় এখন তেওঁ চাগে লিখি ৰখা কিছুমান প্ৰবন্ধ ইয়াতে প্ৰকাশ কৰিছে মনৰ কিছুমান ভাৱ কিন্তু তেওঁৰ ভাৱবোৰ মোৰ বহুত ভাল লাগে তো তাৰে এটা আছে মনৰ বিশ্ববিদ্যালয় বুলি এটা প্লট তাৰ পৰা তেওঁ এটা মই বিচাৰি পাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মানুহে জীৱনত কি সন্ধান কৰি জীয়াই থাকে তাৰ উত্তৰ বহুতৰে ওচৰত নাই যি মানুহৰ হাতত এই উত্তৰ আছে তেওঁ নিজক লৈ বা জীৱনক লৈ আনতকৈ বেছি সুখী আৰু সন্তুষ্ট মানুহৰ বিচৰাৰ সীমা নাথাকে কাৰণ তেওঁ নিজক আঁতৰাই ৰাখিব নোৱাৰে কোনোবাই চুবুৰীয়াৰ বৈষয়িক উন্নতিৰ পৰা কোনোবাই যক্ষাতিৰ পৰা কোনোবাই ধন সম্পত্তিৰ পৰা কোনোবাই ধৰ্মৰ গোৰামীৰ পৰা কোনোবাই নাস্তিকতাবাদৰ পৰা মুঠৰ ওপৰত মানুহৰ জীৱনত এনে কিছুমান প্ৰভাৱ থাকে যিবোৰে একোজন মানুহক অদৃশ্য নাকি লগাই ঘূৰাই লৈ ফুৰে এজন ফৰাচী দাৰ্শনিক গ্ৰেবিয়েল মাৰ্চেলে কৈছে প্ৰতিজন মানুহে মনৰ ভিতৰতে এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে নিজৰ সক্ষমতা যোগ্যতা কম বেছি পৰিমাণে যি বিষয়তে আছে সেই বিষয়ক প্ৰাধান্য দি নিজে নিজক সন্তুষ্টি প্ৰদান কৰাই মানসিক যুদ্ধৰ পৰা আঁতৰি থকাৰ আৰম্ভণি বুলি তেওঁ ক'ব খোজে আমি নজনাকৈ ঘৰে বাহিৰে যি যুদ্ধত অৱতীৰ্ণ হৈ থাকোঁ এই যুদ্ধই জীৱনটো অসন্তুষ্টিৰে ভৰাই শত্ৰুভাৱক উদগনি দিয়ে তো সেইকাৰণে মই ইউটিউব চেনেল খুলিছোঁ ডু লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ